Emang kamu tuh sewa ini tekan sih. Good morning everyone. মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এতিয়া গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰ আৰু এতিয়া হৈছে ৰাতিপুৱা 8টা। আমি 8টা বজাত ওলাই আহি আছোঁ আৰু ভাবি আছিলোঁ বহুত দিনৰ পৰা যে শৰাই এখন দিম বুলি, সেইবাবে আহি আছোঁ। আৰু মোৰ লগত কোন কোন আহিছে আপোনালোকক অকণমান দেখাই দিম। এতিয়া মোৰ লগত আহিছে এয়া মোৰ ভণ্টি আৰু এয়া হৈছে মোৰ মিষ্টাৰ। তেওঁক মই দিছোঁ এই কুৰ্তাটো, কালি আনি দিছোঁ হোৱাইট কালাৰৰ। মোৰ মানে নিজৰ পইচাৰে আনি দিছোঁ। মই মানে সৰু সুৰা কিবা এটা কৰোঁ আৰু তাৰে পইচা অলপ মানে গোটাই মেলি আনি দিছোঁ। আৰু নিজৰ পইচাৰে যদি কাৰোবাক কিবা এটা দিবলৈ পাওঁ খুবেই ভাল লাগে মনটো। আৰু এয়া আমাৰ ধুন আৰু মাহীয়েকৰ ড্ৰেছটো পূৰা মিলি গৈছে, দুইটা টুইনিং হৈ গৈছে পূৰা। ধুদৰালি, এতিয়া আমি ধুদৰালি ফালে গৈ আছোঁ। এতিয়া আমি পাই গ'লোঁ সেই আমগুৰি ষ্টেচন। আনকালে ধুনে গাড়ীত অলপ দূৰ অহাৰ পিছতে টোপনি ধৰে, কিন্তু আজি সি টোপনি ধৰা নাই। সেইটো কাৰণে চাগে তাৰ গাটো বেয়া লাগি গৈছে আৰু বমি লাগিছে। ফাইনেলি সি বমি কৰি দিলে। এতিয়া আমি কুলকুলি কৰাই পিনি মুখ চুখ ধুৱাই দিলোঁ, এতিয়া ভাল পাইছে। মোৰো আগতে গাড়ীত উঠিব নোৱাৰোঁ, মানে খুব কিবা গোন্ধ এটা পাওঁ গাড়ী, সেইটো সহ্য কৰিব নোৱাৰোঁ, বমি হয়। আজিকালি ভাল পাইছোঁ বাৰু। আৰু গাড়ীখন ইয়াতে ৰখালোঁ। তাৰ বিনিময়ত তেওঁলোকে 50 ৰুপিজ ল'ব বোলে। আমি খোজকাঢ়ি আহি আছোঁ এতিয়া। ইয়াতে মানে বস্তুবোৰ বিৰাট দাম পালোঁ মানে আগৰবাৰ আহোঁতে, সেইকাৰণে ভাবিলোঁ যে শৰাইখন ঘৰতে সজাই লৈ যাম।
কাছ দেখিব নাপামেই নেকি আজি বন্ধ কৰি দিলে সেইবিলাক নামিব দিছে শুনিছিলে কি জানি দিবিনি সুধিম এইকেইটা কিমান এই ডাকলিংটো কম নহ'ব নি হা 20 টকা দুটা ল'ব 20 টকা 25কে ল'ব আকৌ তেতিয়া 50 হ'ব হ'ব পাৰিব দিয়ক নহয় 20 আৰু এইকেইটা লৈছোঁ 50 লৈছে দুটাত ফাৰ্ষ্টতে তেওঁ নিদিয়ে 30কে লাগে বুলি কৈছিলে এটাত আমি কৈছোঁ যে 25কে দিয়ক আৰু তেওঁ নিদিওঁ বুলি কৈছিলে আমি যাবলৈ লোৱাত তেওঁ আকৌ ক'লে যে হ'ব 25কে দিয়া বুলি আৰু ফাইনেলি এইকেইটা লৈ ল'লোঁ আৰু ফাৰ্ষ্টতে সোমালোঁ চাহ একাপ খাই লওঁ বহুত ভোক লাগি আছে তাৰপিছত ভাত খাবলৈ যাম নামঘৰৰ পৰা আহিলোঁ এতিয়া গাড়ীৰ ওচৰলৈ আহিছোঁ য'ত পাৰ্ক কৰা আছে তাত শৰাই দিলোঁ শৰাই ভাত দিলোঁ আৰু আহিলোঁ ভাল লাগিলে বহুত দিনৰ পৰা আশা এটা আছিলে শৰাই দিয়া ভাল লাগিলে আপোনালোকো আহিব মনটোও ভাল লাগিব আৰু এতিয়া যাম খাবলৈ আমি আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈকে বহুত ভোক লাগিছে ব'লক তেতিয়াহ'লে যাওঁ এবাৰ চলাই দেখাই দিয়া বেলেগ কিনিলে আৰু দেই আহি এতিয়া আমি আমগুৰি টাউনৰ মাজতে ৰখিছোঁ এয়া কৰিকা ধাবা বুলি কয় এইখনতে ভাত খাওঁ বুলি ৰখিলোঁ তুমি মানে সেনেকৈ খাবা ভাত এইবোৰ ভাজি নোখোৱা নিমখ অকণমান দি দিছোঁ তাৰপিছত পানী অকণমান বহুত ভোক লাগি আছিলে পুৰা পেট ভৰাই খাই ল'লোঁ খানাটো বহুত ভাল আছিলে টেষ্টি আছিলে আৰু আলু পিটিকা য'তে ত'তে নাখাওঁ ভাল লাগিলে খাই খৰিকা মই নাম দেখাইছোঁ আপোনালোকে আহিব পাৰিব ভাল চাফাকৈ দিয়ে আৰু খানাখিনিও ভাল প্ৰাইচো ৰিজনেবল হয় ভাল আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এইকেইটা চব ৰূপটো বেলেগ হৈ গ'ল
কি মানে